বিধায়কক মাৰিছে মই নিজে কেণ্ডিডেটৰ মোৰ গাড়ী ভাঙিছে তাৰপিছত আমাৰ বিধায়ক 10জনৰ গাড়ী ভাঙিছে আমাৰ বিভিন্ন কৰ্মীৰ ওপৰত অত্যাচাৰ চলাইছে বিভিন্ন গৰু চুৰ কেছত লগাইছে গাইজ চামগুৰি সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তানজিল হুছেইনে কি ক'লে এবাৰ শুনো আহকচোন ৰাইজক ধন্যবাদ ইমান ফুটাঘাট বা ইমান বেয়া কাম কৰাৰ পিছত স্পষ্টভাৱে চব ওলাই আহিছে আৰু চবকে মই অনুৰোধ কৰিছোঁ যোনে যোনে এতিয়াও ঘৰত আছে তেওঁলোকে আহি পেলাই ভোট দিয়ক কিয় ভোট দি পেলাই নিজৰ যোনটো অধিকাৰ সেইটো আপোনালোকে পালন কৰক আৰু আপোনালোকৰ যোনটো ৰিপ্ৰেজেণ্টেটিভ হ'ব বা বিধায়ক হ'ব তেওঁ আপোনালোকে নিজৰ হাতেদি নিজে আপোনাৰ নিৰ্বাচিত কৰক কালি আক্ৰমণৰ সময়ত মই আছিলোঁ আক্ৰমণৰ সময়ত মই একচুৱেলি আমাৰ ইলেকশ্যন আছিলে আজি যোনটো আছে তাৰ কাম কৰি আছিলোঁ তাৰপিছত যে বাহিৰত হুলস্থুল শুনা পালোঁ তাৰপিছত ময়ো ওলাই যাব বিচাৰিছিলোঁ কিন্তু মোৰ যোনটো এতিয়া PSO পাইছোঁ PSO কৈছে আপুনি যাব নালাগে আমি চাই আছোঁ তাৰপিছত আপোনালোকে যি ভিডিঅ' দেখা পাইছে সেইটোৱে মানুহ চিনাক্ত হৈছে আমি ইতিমধ্যে নগাঁও সদৰ থানাত আমি এটা FIR দি আহিছোঁ নাম আছে আপোনালোকে FIR বিচাৰি আপোনালোকে সদৰ থানাত যায় FIR পাব আপোনালোকে নামকেইটা পাব নামকেইটা তাত উল্লেখ কৰা আছে তাৰপিছত আপোনালোকে কি ব্যৱস্থা আইনৰ ওপৰতো আমাৰ বিশ্বাস আছে আইনে যি ব্যৱস্থা ল'ব আমি সামগ্ৰিক যিটো ঘটনা হৈছে তাৰ কাৰণে বিজেপি কংগ্ৰেছক সমানে দেয় কংগ্ৰেছৰ বিধায়কক মাৰিছে মই নিজে কেণ্ডিডেটৰ মোৰ গাড়ী ভাঙিছে তাৰপিছত আমাৰ বিধায়ক 10জনৰ গাড়ী ভাঙিছে আমাৰ বিভিন্ন কৰ্মীৰ ওপৰত অত্যাচাৰ চলাইছে বিভিন্ন গৰু চুৰ কেছত লগাইছে বিভিন্ন কেছত লগাইছে এইবিলাক কেছ কি হয় একো নহয় ন তেওঁলোকে যোনে একো আমাৰ এটা জিপিৰ যোনটো মানুহ হয় বেলেগ এটা জিপিৰ পৰা মানুহ উঠাই আছে সেইটো কিবা কথা হ'ল নেকি উইদাউট চাৰ্চ ৱাৰেণ্ট এতিয়া যেতিয়া এৰেষ্ট ৱাৰেণ্ট লাগে ন এৰেষ্ট ৱাৰেণ্ট লাগে ন আপোনালোকে সুধিছোঁ এতিয়া ৱাৰেণ্ট নেদেখাও বোলে আনে কিবা ষ্টেটমেণ্ট ৰেকৰ্ড কৰিম বুলি কয় ষ্টেটমেণ্ট ৰেকৰ্ড নকৰি বহুত টাইম বঢ়ায় তাৰপিছত মেডিকেলত লৈ যায় মেডিকেলত লৈ গৈ পেলাই যোনটো এৰেষ্টিঙৰ যোনটো প্ৰচিডিউৰ সেইটো আৰম্ভ কৰে তাৰপিছত কিবা এটা কেছ লগাই দিয়ে কেছ লগাৰ পিছত জেললৈ পঠাই দিয়ে এইটো হৈছে কিন্তু এইটো বেছিদিন নচলে আমি ইয়াৰ পৰা জিকিয়ে প্ৰথমতে আমি এছেম্বলিত প্ৰথম এইবিলাক কথা অন্যায় হৈছে আমি ন্যায় চবকে দিওঁ